হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই ক্লাছ। আজি মই লৈ আহিছোঁ তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ পাঠ 2 শহা আৰু সিংহ। এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক স্ক্ৰীণত দিম। তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। তে আহা আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টুডেণ্টছ, আমাৰ প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰ। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহ নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ক নম্বৰ অপশ্যনটোত আছে অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে। খ নম্বৰ অপশ্যনটো আছে মন্দমতিয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে। আৰু গ নম্বৰটো শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে। আৰু ঘ নম্বৰ অপশ্যনটো হৈছে হাবিলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। আমাৰ উত্তৰটো হ'ব খ নম্বৰ মন্দমতিয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে। খ নম্বৰটোত আছে মন্দমতিয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ক নম্বৰ অপশ্যনটো হ'ব কুৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে। খ নম্বৰ কুৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে। গ নম্বৰ অপশ্যন ভোকত মন্দমতিৰ পেটে কাও কাও কৰাৰ বাবে। আৰু ঘ নম্বৰ অপশ্যনটো হৈছে কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ষ্টুডেণ্ট, এইটো 2 নম্বৰ প্ৰশ্নটোৰ আমাৰ উত্তৰটো হ'ব শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ষ্টুডেণ্ট, ইয়াৰ পিছতে আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে। ইয়াত কৈছে আস্তানি মিলাও আহা। এইটো তোমালোকক কুৱেশ্যন হয়, মই উত্তৰটো তোমালোকক কৰি দিছোঁ। তোমালোকে চাই উত্তৰখিনি আস্তানি মিলাই লোৱা। প্ৰথমতে আছে সোধা, এইটো হ'ব আমাৰ ভোক। নিবাৰণটো হ'ব বাধাকৰণ বা গুচোৱা কাৰ্য। প্ৰতিবিম্বটো হ'ব চাহ। আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰটো হ'ব ৰক্ষা বা উদ্ধাৰ। বন্ধকটো হ'ব অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। কেশৰটো হ'ব সিংহৰ ডিঙিৰ দীঘল নোম। আৰু আমাৰ শেষৰটো হৈছে নিস্তাৰ, ৰক্ষা বা উদ্ধাৰ। এইবাৰ আহিছোঁ আমি প্ৰশ্ন উত্তৰখিনিলৈ। 5 নম্বৰত আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰত কৈছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে-মধে বধ কৰিছিল? আমাৰ উত্তৰটো হ'ব মন্দমতি নামৰ সিংহ এটাই। খ নম্বৰ প্ৰশ্নটোত কৈছে শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? আমাৰ উত্তৰটো হ'ব এটা। আছে আমাৰ গ নম্বৰ প্ৰশ্নটো। গ নম্বৰ প্ৰশ্নটোত কৈছে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল? উত্তৰটো হ'ব কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে লগে লগে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰিবলৈ কুৱাটোত জাপ দিছিল। ষ্টুডেণ্টছ, আমাৰ 5 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। আমাৰ 5 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হৈছে অৰণ্যৰ জীৱ জন্তুবোৰ আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? আমাৰ উত্তৰটো হ'ব অৰণ্যৰ জীৱ জন্তুবোৰে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিলে। আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ জন্তু সিংহৰ ওচৰলৈ গ'ল। সিংহক হাতযোৰ কৰি যধে-মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকিলে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ জন্তু নোহোৱা হৈ যাব। আৰু তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব বুলি কৈছিল? সেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু সিংহটোৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিলে। সিহঁতৰ কথাত সিংহটোৱে সন্মতি দিলে। এয়াই হৈছে আমাৰ 5 নম্বৰৰ ক নম্বৰ প্ৰশ্নটিৰ উত্তৰটো। তোমালোকে চাই লিখি ল'বা। খ নম্বৰ প্ৰশ্নটোত কৈছে কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? ষ্টুডেণ্ট, প্ৰতিবিম্ব মানে হৈছে কুৱাটোৰ ভিতৰত যেতিয়া আমি চাওঁ, যদি পানীখিনি চাফা হৈ থাকে আমি নিজৰ মুখখন বা নিজৰ প্ৰতিছবিটো নিজেই কুৱাত দেখা পাওঁ। গতিকে ইয়াতো তাকে বুজোৱা হৈছে যে কুৱাটো যিহেতু ফটফটীয়া পানী অৰ্থাৎ চাফা পানী আছিল, গতিকে বাহিৰৰ পৰা চালে নিজৰ মুখখন নিজেই দেখা পাব পাৰি বা আমাৰ প্ৰতিছবিটো আমি দেখা পাব পাৰোঁ। সেইটোৱে ইয়াত প্ৰতিবিম্ব বুলি বুজোৱা হৈছে। গতিকে আমাৰ উত্তৰটো হ'ব কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি পাঙিছিল যে যিকোনো ব্যৱস্থা কৰি সিংহ মন্দমতিক কুৱাৰ ওচৰলৈ আনিব পাৰিলে কুৱাত সিংহৰ প্ৰতিবিম্ব দেখা পালে প্ৰতিবিম্বটোক মাৰিবলৈ সিংহই কুৱাত জাপ দিব। ইয়াৰ পিছতে আমাৰ গ নম্বৰ প্ৰশ্নটোত কৈছে সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? উত্তৰটো হ'ব সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। ঘ নম্বৰ প্ৰশ্নটোত কৈছে কুৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল মন্দমতিয়ে কিয় কুৱাটোত জাপ মাৰিছিল? উত্তৰটো হ'ব কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই থকা নাছিল। মন্দমতিয়ে তাৰ নিজৰ প্ৰতিবিম্বটো কুৱাৰ ফটফটীয়া পানীত দেখা পাই আন এটা সিংহ বুলি কুৱাটোত জাপ মাৰিছিল। 7 নম্বৰ প্ৰশ্ন আছে কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰটোত কৈছে
এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰটো হ'ব, ওপৰৰ কথাষাৰ বনৰ জীৱ জন্তুবোৰে মন্দমতি নামৰ সিংহটোক কৈছিল। মন্দমতি নামৰ সিংহটোৱে অৰণ্যখনত অনাহকতে জীৱ জন্তুবোৰ বধ কৰিছিল। সেইবোৰৰ ভিতৰত 2-এটাহে ভক্ষণ কৰিছিল। সেই বনৰ জীৱ জন্তুবোৰে মেল পাতি আলচ কৰি সিংহৰ ওচৰলৈ গ'ল। সিহঁতে সিংহক হাতজোৰ কৰি ক'লে, মহাৰাজ, আপুনি প্ৰতিদিনে যধে মধে অৰণ্যৰ জন্তুবোৰক বধ কৰি থাকিলে অতি কম দিনৰ ভিতৰতে অৰণ্যৰ জীৱ জন্তু নোহোৱা হ'ব। তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব? সেয়েহে আপোনাক আমি প্ৰতিদিনে ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি স্থিৰ কৰিলোঁ। এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। ইয়াৰ পিছত আমাৰ খ নম্বৰ প্ৰশ্নটো আছে, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। আমাৰ উত্তৰটো হ'ব, ওপৰৰ কথাষাৰ মন্দমতিয়ে শহাটোক কৈছিল। সিংহটোৱে যেতিয়া ক্ষুধা নিবাৰণৰ বাবে অহা শহাটোৰ মুখত অন্য এটা সিংহ অৰণ্যত থকা বুলি গম পাইছিল, অন্য সিংহটোৱে ময়েই বনৰ ৰজা বুলি, তহঁতৰ অন্য ৰজা ক'ৰ পৰা ওলাল, এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে সেই কথা নহ'ব বুলি ক'লে আৰু তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত হাজিৰ থাক বুলি ক'লে। এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, আপুনি ইয়াত এটা বিহিত ব্যৱস্থা লওক। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। 8 নম্বৰত আছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। প্ৰথমটো হৈছে আমাৰ নিৰ্বলী। নিৰ্বলী মানে যি দুৰ্বল তেনেকুৱা বুজাইছে। নিৰ্বলীটোৰ বিপৰীত অৰ্থ হ'ব আমাৰ বলি। ষ্টুডেণ্ট, মই কিন্তু তোমালোকক ডাইৰেক্ট উত্তৰটো দি দিছোঁ। প্ৰশ্নসমূহ তোমালোকে তোমালোকৰ কিতাপৰ পৰা চাই চাই লিখি ল'বা। তাৰপিছত আছে বৰ্জন। বৰ্জনটো হ'ব গ্ৰহণ। সুখ, দুখ, প্ৰজা, ৰজা, স্থিৰ, অস্থিৰ, অসন্মত, সন্মত, দূৰ, ওচৰ, চঞ্চল, গহীন। এয়াই হৈছে আমাৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰ অৰ্থসমূহ। আমি তাৰ পিছৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। আমাৰ 9 নম্বৰ প্ৰশ্নটোত আছে বাক্য ৰচনা কৰা। প্ৰথমটো আছে ৰাজত্ব। ৰাজত্বটো হ'ব সিংহটোৱে অৰণ্যখনত ৰাজত্ব কৰিছিল। দ্বিতীয়টো আছে প্ৰস্তাৱ। ৰজা মন্দমতিয়ে জীৱ জন্তুবোৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। পৰৱৰ্তীটো আছে প্ৰতিবিম্ব। কুৱাটোৰ ফটফটীয়া পানীত সিংহটোৱে তাৰ প্ৰতিবিম্ব দেখা পালে। ষ্টুডেণ্ট, প্ৰতিবিম্ব মানে তোমালোকক মই বুজাইছিলোঁ যে নিজৰ প্ৰতিছবিটো কুৱাটোৰ ভিতৰত সিংহটোৱে দেখা পাইছিল, সেইটোৱে প্ৰতিবিম্ব। পৰৱৰ্তীটো আছে প্ৰতিধ্বনি। সিংহৰ গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিল। এইবাৰ আছে অনায়াসে। সিংহটোৱে চিকাৰ নকৰাকৈ অনায়াসে খাই বৈ থাকিব পাৰিব। 10 নম্বৰ প্ৰশ্নটোত আছে দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। এইটো মই তোমালোকক স্ক্ৰীণত দিয়া ধৰণে তোমালোকৰ কিতাপত যিটো চিত্ৰ আছে সেই চিত্ৰটো মই স্ক্ৰীণত দি ৰাখিছোঁ, লগতে উত্তৰটো তোমালোকক কাষতে দি ৰাখিছোঁ। তোমালোকে ইয়াৰ পৰা চাই চাই লিখিব পাৰা। উত্তৰটো হৈছে জোনমণিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলুকুলুকৈ বৈ গৈছে। কুলুকুলু শব্দটো আমি কিন্তু ফুলপাহৰ পৰা লৈছোঁ। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। জকমক শব্দটো আমি ফুলপাহৰ পৰা লৈছোঁ। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টোপাটোপকৈ সৰিছে। টোপাটোপ শব্দটো আৰু গুণগুণ শব্দটো আমি ফুলপাহৰ পৰা লৈছোঁ। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জোনমণিয়ে খিলখিলকৈ হাঁহিছে। এই গোটেইখিনি শব্দ যিবোৰ তলত কলাকৈ দাগ টানি থোৱা আছে, এইবোৰ কিন্তু আমাৰ ফুলপাহৰ পৰা লোৱা হৈছে। তোমালোকে এইদৰে লিখিলেই হ'ব।